हेलो गाइस সকলো ভালে আছে নহয় মোৰো ভালে আজি 1 এপ্ৰিল দ্বিতীয় পৰ্যায়ৰ ভোট ইতিমধ্যে আৰম্ভ হৈ গৈছে মই বৰ্তমান ভোট দি আহিলো মই ৰহাত ভোট দিব আহিছো মাৰ ঘৰত আৰু আপোনালোকেও দল অনুযায়ী নহয় প্ৰাৰ্থী অনুযায়ী বিবেচনা কৰি ভোটটো দিব যিয়ে সমষ্টিটো উন্নতিৰ কাৰণে দেশখন লগতে দেশখনৰ উন্নতিৰ কাৰণে যিজন প্ৰাৰ্থী আপোনালোকে ভাল বা আগুৱাই নিব পাৰিব বুলি ভাবে তেওঁকে আপোনালোকে ভোটটো দিব দল অনুযায়ী বুলি নহয় প্ৰাৰ্থিত্ব অনুযায়ীহে আপোনালোকে বিবেচনা কৰি দিব ভোটটো এতিয়া মই মাৰ ঘৰত আছোঁ এতিয়া মই বাহিৰে পোনে যাম মই নগাঁৱলৈ মই বা ঘৰত জেখা হওঁ ভিন্দু আজি বাৰ্থডে কিন্তু মই যাম বুলি কোনো নাজানে তাত যাম আৰু লগতে এনেই যাম আৰু বাৰ্থডে চেলিব্ৰেশ্যন বুলি নহয় বাৰ্থডে পতা হোৱা নাই এনেই যাম ভাগিনটো আছে মৰমৰ ভাগিনটো বহুত দিন লগো পোৱা নাই যাম আৰু ঠিক আছে আপোনালোকক দেখুৱাম নগাঁও আহি পালোহি এতিয়া এয়া ভাগি চাওকচোন শুই আছে মুন শুই আছে সি মুন বকলি শুই আছে মই অলপ ফ্ৰেছ হৈ লওঁ আপোনালোকক দেখুৱাই যাম ঠিক আছে বাৰ্থডে উইচ কৰিব আহিলোঁ আজি জন্মদিনৰ দিনাখনো একদম কামৰ পৰা ৰেহাই পোৱা নাই মাৰ চেণ্ডিং হ'ল যদিও একদম কামতে ব্যস্ত এয়া বাৰ্থডে বুলি সৰু গিফ্ট এটা উপহাৰ হিচাপে দিলোঁ আপুনি হেপী বাৰ্থডে থেংক ইউ এই মাৰ্চেনিঙত বাৰ্থডে পাতিব লাগে মই এতিয়া মই ইয়াত টেবুলত কাম কৰি আছোঁ মাৰ্চেনিং একাউণ্টছত কাম কৰোঁ যে সেইকাৰণে উপায় নাই টেবুলতে বহি আছে খালি বোৱাৰী আহি জেগাতে প্ৰেজেণ্টটো দিছেহি আৰু এয়া আমাৰ সদায় এনেকুৱা দেই কোনোদিনে একদম মানে মেডিকেলত কৰা মানুহ কোনোদিন আপোনালোকে যিমান পাৰে চাব আৰু মানে নিজে কাম নকৰিলে উপায় নাই ক'লেও ওলাই নগ'লে উপায় নাই একো চেলিব্ৰেশ্যন কৰিম বুলি ভাবিলেও লাভ নাই মৰম ইমান সোপা থাকে কিন্তু চেলিব্ৰেশ্যন ন' ৱে পচিবল নহয় বাকী সকলোলৈ ভাল মানে ভালে থাকক এতিয়া আজিতো নিৰ্বাচনৰ বতৰ যিখিনি হৈ গ'ল যোনে যাক ভোট দিলে সেইখিনি সকলোৱে নিজৰ ব্যক্তিগত পচন্দ ন খালি আমি আশা কৰোঁ আগৰ বছৰৰ দৰে এইবাৰ যাতে দুৰ্নীতি বা এনেকুৱা ভ্ৰষ্টাচাৰ মানে এনেকুৱা ধৰণৰ চৰকাৰ এখন নহওক সকলোৱে ভাল হওক কৰোনা ভয়াৱহতা আছে তাৰ মাজৰে তথাপিও চলি যাব লাগিব সকলো ভালে থাকক আৰু কল্পনা কিটচেন এণ্ড ক্ৰাফ্টৰ এই চেনেলটো সকলো ভিউৱাৰ্ছলৈ এটাই অনুৰোধ আপোনালোক সকলোৱে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আমাৰ কল্পনা আগুৱাই যাব পাৰে সেইখিনিয়ে দেই বাই বাই এটা কথা মনত ৰাখিব 1 এপ্ৰিল বুলি মোৰ বাৰ্থডেটো 1 এপ্ৰিল পোৱাৰ কাৰণে মোৰ জটিল অৱস্থা মই চবে মোক মানে 1 এপ্ৰিল বুলি ক'লে তাৰমানে ভাবে কি আমাক শাহুমাই জন্ম দিছে 1 এপ্ৰিলত কি কৰিম আমাৰ মানুহজন ন একো নহয় বহুত ভাল হয় আপোনালোকে আশীৰ্বাদ কৰিব দেই ঠিক আছে এতিয়া তেওঁ ব্যস্ততাৰ মাজতে অলপ আমাক ফুৰাবলৈ নিম বুলি ভাবিছে এনেই অলপ উলিয়াই যাম আৰু সন্ধিয়া তেনেকুৱা একো স্পেচিয়েল নাই আৰু কি কৰোঁ কি নাই আপোনালোকক দেখাই যাম ঠিক আছে ভিডিঅ'টো শেষলৈকে চাই যাব চবকে চুমিতা দি দিয়া নিদিয়া আমি এতিয়া ফুৰিব গৈ আছোঁ কোৱা ফুৰিব যাবানে এতিয়া বাজিছে 7 আমি এতিয়া ষ্টেডিয়াম মাৰ্কেটৰ ফুটপাথে খোজকাঢ়ি গৈ আছোঁ বা ভিডিঅ'ৰ কাৰণে গিফ্ট ল'ব বোলে কাপোৰৰ দোকান সোমাব তাকে চাই গৈ আছোঁ বহুত দোকান বন্ধ হৈ আছে আজি ইলেকশ্যনৰ কাৰণে কোনখন পাওঁ আৰু এইখন খোলা হৈ আছে তাতে সোমাই দিওঁ বা ভিডিঅ'হঁতে কাপোৰ চাই আছে মই কি কৰিম আৰু ভিডিঅ'কে কৰি আছোঁ সেইটো মুন চুকত পুতলা কেইটাৰ লগত খেলি আছেগৈ সি অকলে এতিয়া ওলালোঁ বিল পে' কৰিলে আৰু এতিয়া আমি ক'ৰবাত কিবা খামগৈ খাবলৈ বহিলোঁ খুৱাই আৰু আইচক্ৰীম খাবানে টোপনি আহিছে দেখোন কি খাবা চবতে হেৰি কৰি দিয়া টোপনি ধৰিছে নেকি এতিয়া খাই লওঁ আৰু খাই বৈ হৈ গ'ল মুন এখন খাই বৈ কৰি এতিয়া ঘৰ আহি পালোঁ ইলেকশ্যনৰ কাৰণে দোকান বজাৰবিলাক ইমান খোলা নাই হোটেল ৰেষ্টুৰেণ্টবিলাকো তেনেকুৱা নাই সেইকাৰণে আমি ভাতকে খালোঁ STC ধাবাত এতিয়া ফাইনেলি ঘৰ আহি পালোঁ খোজকাঢ়ি কৰি অলপ খাই বৈ অলপ এক্সাৰচাইজো কৰি দিলোঁ আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে চাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব
লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো প্ৰেছ কৰিব নাপাহৰিব আৰু সকলোলৈকে শুভৰাত্ৰি বাই 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 মুনমুন বাই বাই কৈ দিয়া গুড নাইট মুনমুন কান্দিছে টমটমত উঠিব নাপায় কান্দিল এই ভিডিঅ'টো আজি দিব নোৱাৰিম কাৰণ অলপ এডিট কৰিবলগীয়া আছে কাইলৈ 2 এপ্ৰিল কাইলৈ মই ভিডিঅ'টো দিম আপোনালোকে চাব বাই বাই